অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ আছে এটি ভাল খবৰ। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে এই ভাল খবৰটি। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটি তেখেতে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলো বহুত শুভকামনা আৰু মৰম। হয়, তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে সেই সুখৰ খবৰটি। সেই সুখৰ খবৰটি হৈছে যে তেওঁ 2025 চনৰ মহাবাহু ব্ৰহ্মপুত্ৰ বঁটা পাবলৈ সক্ষম হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে খবৰটো বা কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।